हेलो नमस्कार अस्सलामु आलैकुम की खबर আপোনালোকৰ আশা কৰিছো খবৰ নিশ্চয় ভালেই মোৰো পিছে ভালে আপোনালোকৰ দুआ আশীৰ্বাদত ইমান দিন গা ভাল নাছিলেই হেতুটো কৈছিলো আগৰ ভিডিঅ'ত আৰু এটো দেখিছে ইমান ধুনিয়া নয়নতৰা জোপাই আছে আৰু সবটো মৰি চেচেই জলকীয়া গছখিনি মৰি গল বৰষুণৰ কাৰণে সো আজি আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ আগত আহি গলো ভিডিঅ'টো চাই কেনে পালে লাষ্টত কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু এটো বেগেনা গছ চাইছেই বেগেনা গছজোপা আনিছিলো মু লালু কপা আমাৰ বাই ঘৰ পা তো ইয়াত লাগিছিলে পাঁচটা দুটা আগতে খালো আৰু তিনটা এতিয়া হৈ আছে আজি উঠাই লম আৰু এটো দেখিছে হাজবেন্ড আনিছিলে হাক ৰাতিটো নবনালো ৰাতি মই বনাই দিছিলো আগতে তাৰপিছত আৰু নবনোৱা নহল তাৰ পিছত এতিয়া মই এইখিনি বনাম শুকান মাছ দি চাব এতিয়া মই বাছি লম ভালকে বাছি লৈ তাৰপিছত বনাই আপোনালোকৰ লগত দেখুৱাম আৰু আপোনালোকেও এনেকৈ খাই চাব পাৰে এনেকুৱা বহুত টেষ্টি হয় এইটো চাব মই এটা কাটি বাছি লওঁ এটিতে কাটি বাছি ললো চাইছে আৰু ইফালে হাতটো বাছি কাটি লৈছিলো আৰু এতিয়া মই কেৰাহীত পাতি দিলো কেৰাহীটো পাতি দি তাতে হাতখিনি আৰু অলপ নিমখ দি দিম এতিয়া ধুনীয়াকৈ হ'বলৈ দিম এইটো চাইছে তাৰপিছত এতিয়া অলপ ঢাকন লগাই দিম ঢাকন লগাই দি অলপ টাইম হ'বলৈ দিম তাৰপিছত পানীটো ওলালে পানী শুকাই গলে তাৰপিছত মই ইয়াতে নহৰু চহৰু দি ভালকে তেল মাৰি লম আৰু এটো দেখিলে ঢাকন লগাই দিলো আৰু ইফালে হৈয়ে গ'ল চাইছে পানীটো শুকালেই মই ইয়াত নহৰু আৰু পিয়াজ দি দিম কাটি আৰু এটো চাইছে মুলাৰ ঠাৰিখিনিও বাছি লৈছিলো ভালকে ধুই মেলি ললো এতিয়া বনাম মই শুকান মাছ দি এটো আৰু ইফালে মই আদা নহৰু বুলি কৈ আছো নহৰু আৰু পিয়াজো মই কাটি লৈছিলো এতিয়া শুকান মাছ যেহেতু বনাম তাতো নহৰু আৰু পিয়াজটো দৰকাৰ আছেই আৰু ইফালে মই আধা কেজি শুকান মাছ দিছিলো পুঠি মাছ কিনি লৈ ইফালে শুকান মাছ দিছিলো তিনিবাৰ মান খোৱা হ'লেই বাৰু আৰু আজি বনাম মুলাৰ ঠাৰি দি মানুহ ইমান যেহেতু নাই সেইকাৰণে অলপ হলেই হৈ যায় সো দেখিছে এতিয়া হাবৰি বোৱাৰীহে অকল হাজবেণ্ডো গলেই সো এতিয়া আমি দুজনীয়ে বনাই খাম আৰু দেখিছে এতিয়া ভালকে ধুই লম এটো আৰু জলদি আপোনালোকে দুখ সাবস্ক্ৰাইব কৰি দিব প্লিজ আৰু এটো চাই লওক এতিয়া মছলা মই এফালে দি দিছিলো জলকীয়া গুড়ি হালধি গুড়ি আৰু জিৰা গুড়ি তাৰপিছত নহৰু আৰু পিয়াজটো দেখাইছিলোৱে আৰু এটা ফোন আহিলে এইকাৰণে মই ভিডিঅ'টো কৰা নহল এতিয়া ইয়াতে মই শুকান মাছখিনি দি দিম ভালকে অলপ মজাই লৈ আছো চাইছে লৰাই লম ভালকে লৰাই লৈ তাতে মুলাৰ ঠাৰিখিনিতে দি দিম দি দিলো দি ভালকে এতিয়া লৰাই লম খাবলৈ বিৰাট টেষ্টি হৈছিলে আপোনালোকেও মোৰ নিচিনা বনাই খাব পাৰে খাই চাব পাৰে জনে নাই খোৱা এটো চাইছে মাছ মাংসতকে মানে এইটোৱে বেছি ভাল লাগে মোৰ মাছ মাংস বহুত দিন হৈ গ'ল নাই খোৱা ধৰিব গ'লে সো এই কাৰণে মোৰ জিতেই ভাল লাগে এইটো চাইছে এতিয়া ভালকে হ'বলৈ দিম ভালকে ঢাকন লগাই দি কেই মিনিট মান হ'বলৈ দিম হোৱাৰ পিছত চাইছে এটা ঢাকন খুলি চাইছো ইমান এনেকৈ হৈছে অলপ শুকাই দিম বাৰু ইমান ঝুলঝুল ৰাখিলে ভাল নালাগে হোৱাৰ পিছত এটো চাইছে অলপ লৰাই দি আছো আৰু ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব বন্ধুবৰ্গৰ লগত বেছিকৈ শেয়াৰ কৰিব আৰু ভিডিঅ' বহুত লেজি হৈ গৈছে বনোৱাটো সো বনাবলৈ ট্ৰাই কৰো কিন্তু হৈ নুঠে সো এটো চাইছেই ইমান ধুনিয়া হৈছে সবজিটো চাবলৈ খাইও বিৰাট টেষ্টি হৈছিলে আৰু এফালে অলপ দিনৰ দাইল আছিলে সেই দাইলটো এফালে দেখাই দিলো ঔটেঙা দি বনাইছিলো আৰু এটা মই ফটো লগাই দিলো এটো খাবলৈতো টেষ্টি আছিলেই আৰু এফালে তানিছাৰ কাৰণে এটা গাড়ী কিনি দিছে তাই যি হেপি চাইছে মানে ল'ৰাটো চলাব নালাগে তাত পাই চলাব লাগে সেইকাৰণে তাক খেদি দি আছে তুমি নিজে চলাও আৰু আজিৰ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল লাগিল প্লিজ লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আৰু তাই চাক কিমান হেপি হৈছে ভিডিঅ' কৰি আছে সেইকাৰণে কৈছো অলপ চোৱা হাঁহি দিয়া হাঁহি দিছে
আজিলৈ আহিছোঁ তেন্তে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। লগ পাম আন এটি মজাৰ ভিডিঅ'টো, তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক, বাই বাই।